हेलो वेलकम टू माई चैनल भुवनज्योति तालुकदार। तो बंधुসকল আজি শনিবাৰ আৰু আপোনালোকে জানে মই প্ৰত্যেকবাৰ শনিবাৰে কৰবাত নহয় কৰবাত যাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমি তেনেকৈ এঠাইত ফুৰিবলৈ যাম আৰু আপোনালোকক সকলোবোৰ দেখুৱাম, কি দেখোঁ কি নেদেখোঁ সকলো কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু সকলো ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাম। আপোনালোকো আহিব ফুৰিবলৈ, সেই ঠাইত খুব ধুনীয়া ঠাই। তো ঠিক আছে, চাওঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোক নতুনকৈ চাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাৰণ কিয়নো মই প্ৰত্যেক শনিবাৰ বুলি নহয়, মই কিন্তু শনিবাৰে মই প্ৰত্যেক শনিবাৰে এটা নহয় এটা ভিডিঅ' দিওঁ আৰু বাকীবোৰো দিবলৈ চেষ্টা কৰোঁ। বাকী দিনটো ছুটি পালে নিশ্চয় দিওঁ। তো ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক। আমি কি চাওঁ নেকি? বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিতৰলৈ চাওঁ আমাৰ ইহঁতে ওলাইছেনে নাই। তো বন্ধুসকল দেখিছে আমাৰ ছোৱালী বৰ্তমান যাবলৈ ৰেডি মোৰ লগত, আৰু এইফালে আমাৰ মাকো ৰেডি হৈ আছে। তো ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ন। আৰু আপোনালোকে চাই থাকিব বুলি কৈ দিওঁ, চাই থাকিব দেই বুলি কোৱা, ভিডিঅ'টো চাই থাকিব দেই। ঠিক আছে, তেতিয়াহ'লে বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল দেখিছে আমাক কিছুমান বস্তু আমি ল'বলগীয়া হৈছে। এইটো হ'ল আপোনাৰ চিপছ, পানী বটলটো লাগিব, পানী বটলটো লৈ লওঁ। এইটো এটা ইকুইপমেণ্ট লাগিব, চেল্ফি ষ্টিকডাল। আৰু এইটো গম পাইছে কি, চকলেট ছোৱালীৰ কাৰণে, জেমছ এটাও আছে। এনেকৈ লৈ ল'লোঁ, ইয়াৰ বেগটো হেৰি কৰি ল'লোঁ আৰু। ঠিক আছে, বলক তেতিয়াহ'লে। তো বন্ধুসকল ফাইনেলি আমি সেই ঠাইখিনি পালোঁহি আৰু আপোনালোকক দেখুৱাম আমি ক'ত আহিছোঁ বৰ্তমান। ঠিক আছে, আহক। চিত্ৰলেখা উদ্যান আপোনাৰ তেজপুৰত অৱস্থিত। আহিব, ইয়াতে কিছুমান ৰেড চাৰ্ট লিখা আছে। এয়া চাওক, এণ্ট্ৰি ফিজ ফৰ এডাল্ট। তো 17 বছৰ ওপৰৰ কাৰণে পাৰ পাৰ্চন 20 টকা। এই চাওক, পাৰ পাৰ্চন 20 টকা। আৰু আপোনাৰ এণ্ট্ৰি ফ্ৰী ফৰ চিলড্ৰেন 8 বছৰ ওপৰৰ কাৰণে 10 টকা দিব লাগিব। কিন্তু আমাৰ মাইনাটো বৰ্তমান 3 বছৰহে হৈছে। তো তাই কোনো পইচা দৰকাৰ নাই, সেইকাৰণে মই এটা টিকেট ল'লোঁ। এই চাওক, এয়া চাওক, আমি ডাঙৰ কাৰণে দুটা টিকেট ল'লোঁ। ঠিক আছে, আমি টিকেট লৈ এটা কাউণ্টাৰ আছে। আমি কাউণ্টাৰৰ ভিতৰত যাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকেও গৈ থাকক আমাৰ লগত। ঠিক আছে, আৰম্ভ কৰোঁ। ব'লক, আমি টিকেট দিলোঁ। তো আমি বৰ্তমান ভিতৰত এণ্ট্ৰি কৰিম এতিয়া। আহক, আৰু বহুত দেখাবলগীয়া বস্তু আছে আপোনালোকক। প্ৰথমবাৰ মই আপোনালোকক দেখুৱাম চিত্ৰলেখা মূৰ্তিটো। ঠিক আছে, আৰু কেতিয়া স্থাপিত হৈছিল, কোনে কৰিছিলে, CM কোন আছিলে, আৰু চৰি আপোনাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ কোন আছিলে, মই সেইটো দেখাই আছোঁ আপোনাক। এইটো চাওক, মই অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিম আপোনাক। তো বন্ধুসকল এইটো চাওক, এইটো হ'ল চিত্ৰলেখা মূৰ্তি। আৰু ইয়াতে প্ৰথমতে কৰিছিলে আপোনাৰ 15 ডিচেম্বৰ 1996 এইটো হৈছিলে। আৰু আপোনাৰ আমাৰ CM পাটোৱাৰী ছাৰ আছিলে, এগ্ৰিকালচাৰ মিনিষ্টাৰ অসমৰ। ঠিক আছে, আমি আৰু অকণমান আগলৈ যাবলৈ চেষ্টা কৰোঁ। তো বন্ধুসকল ফাইনেলি আমি অকণমান ভিতৰলৈ আহিলোঁ আৰু ইয়াতে এখন বৰ্ড দেখিছোঁ আমি। সেই বৰ্ডখন সৰু বৰ্ড, এখন ন'টিছ হয়। তো খুব জৰুৰী সেই বৰ্ডখন মই আপোনালোকক দেখুৱাম। সেই বৰ্ডখনত কি লিখা আছে, কাৰণ যিহেতু এইটো এটা পাৰ্ক হয়, চিত্ৰলেখা উদ্যান এখন পাৰ্ক হয়। ইয়াতে বহুতো ধৰণৰ ল'ৰা ছোৱালী, ফেমিলি বহুত ধৰণৰ আহে, ইয়াতে ফুৰিবলৈ আহে, বাহিৰৰ পৰা মানুহ আহে ইয়াতে। তো সেই সৰু বৰ্ডখনত কি লিখা আছে আহকচোন, মই আপোনাক দেখুৱাই দিম। ঠিক আছে, তো বৰ্ডখন আমি আহি পালোঁহি। ইয়াত লিখা আছে চাওক বন্ধুসকল, ৰাজহুৱা স্থানত অশালীনতা আইনমতে দণ্ডনীয়, উদ্যানৰ শালীনতা ভংগ নকৰিব। তাৰমানে আপোনালোকে নিশ্চয় বুজি পালে। তো বন্ধুসকল আপোনালোকে দেখিলে মই আপোনালোকক বৰ্ডখন কিহৰ কাৰণে দেখুৱাইছিলোঁ। তো অকণমান আগতে মই আপোনালোকক এটা ভিডিঅ' এটা ক্লিপ এটা দেখুৱালোঁ। সেইটো কাৰণে ইয়াতে তেনেকৈ মানে ধৰক আইনমতে দণ্ডনীয় বুলি কয়। তো আপোনালোকে নিশ্চয় বুজি পাইছে, সেই গতিকে আপোনালোকে পৰিয়ালৰ সৈতে আহিব আৰু তেনেকুৱা আহিব পাৰে, কিন্তু অশালীন মন্তব্য বা অশালীন ধৰণৰ কোনো হেৰি নকৰিব ইয়াতে, কাৰণ ইয়াতে আইনমতে দণ্ডনীয়, ইয়াতে পুলিচ থাকে, এৰেষ্ট কৰি দিব। ঠিক আছে, চাওঁ আমি ইয়াৰ ভিউজবিলাক চাওঁ।
আমি অকণমান সেইটো পাৰে যাব চেষ্টা কৰোঁ। আহক আমি সেইটো পাৰে যাওঁ। আমি সেইটো পাৰে যাওঁ। এইবোৰ চাওক, ইয়াতে আপোনালোকে খেলিব পাৰিব। এই চাওক এনেকৈ সেই ওপৰৰ পৰা আহি পিনি এনেকৈ পানীৰে শ্লাইডিং হৈ ইয়াতে পৰিব সেই পানী, দেখিছে? এইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত বস্তু আছে, ইয়াতে আপোনালোকে আহিব নিশ্চয়। ইয়াতে বোট চলাব পাৰে, এইখন চাওক, ইয়াতে বোট চলোৱা হয় আৰু আমিও চলাম যদি পাৰোঁ। দেখিছে প্লেনখন কি ধুনীয়া। তো মই অকণমান ইয়াতে যোৱাটো মানা আছে, কাৰণ কিয় এখন গেট দিয়া আছে, গতিকে আমি ভিতৰলৈ যাব নোৱাৰিম, দূষিত। কিন্তু মই অকণমান আপোনালোকক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আমি আৰু এটা বস্তু দেখিছোঁ, ভাল লাগিছে বস্তুটো, আপোনাক মই দেখুৱাম এতিয়া। বস্তুটো চাওক, কি আছে বস্তুটো। আপোনাৰ এই মূৰ্তিটো চাওক, এই মূৰ্তিটো মোৰ কিবা এটা ভাল লাগিছে। এইটো হ'ল সৰু বাচ্ছা, এইটো সৰু বাচ্ছা আৰু মাক হয়। আৰু এইটো চাওক, পাহাৰৰ ওপৰৰ পৰা ধুনীয়াকৈ নিজৰাৰে হেৰি আহিছে, চাওক এনেকৈ পানী আহি বাচ্ছাটোৰ গাত পৰিছে আৰু মাকে বাচ্ছাটো গা ধুৱাই দিছে। এনেকুৱা মূৰ্তিবিলাক দেখিলে খুব ভাল লাগে, আপোনালোকে আহিব, খুব এনজয় কৰিব, ভাল লাগিছে। আৰু এইটো বগলী এটা কাষত ৰখি আছে, চাওক এইটো বগলী এটা কাষত ৰখি আছে আৰু কি ধুনীয়াকৈ হেৰি কৰি আছে। আৰু আমাৰ পিছফালে, এই মূৰ্তিটোৰ পিছফালে আৰু এটা বস্তু আছে, মই দেখুৱাম আপোনাক। চাওক ভাৰতৰ মেপখন, এইখন চাওক ভাৰতৰ মেপখন আছে। আৰু এই ভাৰতৰ মেপখনৰ সম্পূৰ্ণ আকৃতিটো আছে, চাওক। কিন্তু ইয়াতে লিখা আছে আপোনাৰ লিখা আছে মেপৰ ওপৰত নুঠিব। কাৰণ কিহৰ কাৰণে? মেপৰ ওপৰত উঠিলে এইটো মেপখন বেয়া হৈ যাব, কাৰণ বহুত কষ্ট কৰি তেওঁলোকে বনাইছে। এই চাওক আপোনাৰ জম্মু কাশ্মীৰৰ পৰা আদি কৰি গোটেইখিনি মেপ চাওক। মই আপোনাৰ ভিউটো দেখুৱাম বাৰু ওপৰৰ পৰা অকণমান। সম্পূৰ্ণ মেপখন আঁকা আছে, সম্পূৰ্ণ মেপখন আপোনালোকে দেখিব পাৰিছে। মেপখন দেখিছে আপোনালোকে সম্পূৰ্ণকৈ চাওক। তো এনেকুৱা ধৰণৰ বস্তুবোৰ খুব পোৱা যায় ইয়াতে আপোনাৰ চিত্ৰলেখা উদ্যানত। তো আমি আগত বোট আছে আৰু আমি পানীত যাবলৈ চেষ্টা কৰিম, চাওঁ বোটখন চলাব পাৰোঁ নে নাই, বা যদি বন্ধ থাকে তেতিয়াহ'লে নোৱাৰিম। আৰু বোট কৰোঁ বন্ধ নাই, তাতে মানুহবোৰ গৈছে। ঠিক আছে, আমিও গৈ আছোঁ বোটখনলৈকে। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। তো আমি সেই বোটখনলৈ গৈ থাকোঁ। এয়া চাওক, বোট পালোহি আৰু বেছি দূৰ নাই। আৰু আমি এতিয়া পানীত যাবলৈ চেষ্টা কৰিম, যদি বোটখন পাওঁ আমি। আছেনে কি হ'ল? না মই জানো। তো বন্ধুসকল, আপোনালোকে বোটখন দেখিছে, এয়া বোট হয়। এয়া চাওক বোটকেইখন। কিন্তু ইয়াত এটা কণ্ডিশ্যন হৈছে, আপোনাৰ 2-3 দিন খুব বৰষুণ দিলে, সেইকাৰণে বৰষুণৰ পানীৰ কাৰণে খুব পানী বহুত বাঢ়িছে আৰু বোটকেইখনো অকণমান পুৰণা হয়। আৰু তেওঁলোকে সেইকাৰণে বোটকেইখন আমাক দিব বিচৰা নাই এতিয়ালৈকে। আৰু হ'লেও ইয়াতে সকলোখিনি বস্তু আছিলে, আমি ইয়াতে বোটখনত উঠিম বুলিয়ে আহিছিলোঁ দূৰৰ পৰা। আৰু এইবোৰ চাওক লাইফ জেকেট, এইবোৰ চাওক লাইফ জেকেট, এইবোৰ পিন্ধি আমি তালৈকে গ'লোঁ হয়, কিন্তু
খুব দুখিত আমি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, ক্ষমা কৰিব। আৰু নেক্সট টাইম যদি যেতিয়া পানী কমিব আমি নিশ্চয় যাম পানীলৈকে। অকণমান আপোনালোকক ভিউটো দেখাম বাৰু পানীটো, ঠিক আছে চাওঁ। তো বন্ধুসকল আজিলৈকে আমাৰ এইখিনিতে আমি ভিডিঅ'টো সামৰি মাৰিব লাগিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টছ কৰি জনাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। কাৰণ কিয়নো আমি আমাৰ খুব প্লেনিং আছে যে আমি অসমৰ বিভিন্ন ঠাইত যাবলৈ চেষ্টা কৰিম, ভাৰতৰ বিভিন্ন ঠাইত যাবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাৰ চেনেলটো আগবঢ়াই দিয়ক, আৰু আমি আপোনালোকক যিমানবোৰ অসমৰ ভিতৰত থকা ঠাই, ভাৰতৰ ভিতৰত থকা ঠাই আমি সকলোৱে যাবলৈ চেষ্টা কৰিম। তো আজিলৈকে ইমানে। থেংক ইউ ফৰ ৱাচিং।